back to our channel. আজি মই potato fingers বনাম য'ত vegetable stuff কৰিম আহকচোন চাওঁ আমি কেনেকৈ বনালো vegetable stuffingৰ কাৰণে আমি ইয়াতে গাজৰ ফুলকবি বন্ধাকবি পিয়াজ আৰু আপোনালোকে বিচাৰিলে যিকোনো মন পছন্দৰ vegetables দিব পাৰে এতিয়া আমি potato fingers বনাবৰ বাবে তিনিটা potato boil কৰি লৈছো ইয়াত এতিয়া আমি অলপমান spring onion দিম আৰু লগতে হাফ টিস্পুন পিৰিপিৰ মছলা চিলি ফ্লেক্স অৰিগেনো সোৱাদ অনুসৰি নিমখ হালধি আৰু 1 টিস্পুন আমি ইয়াত পিঠাগুড়ি দিম এই কাৰণে আটাখিনি ভালদৰে মিহলাই লম এতিয়া আমি গেছত কেৰাহী এটা বহাই দিছো আৰু কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াত আমি 2 টিস্পুন তেল দিছো ইয়াত এতিয়া আমি 2 বা 3টা নহৰু ধুনিয়াকৈ কাটি লৈ দি দিছো ভালদৰে নহৰুখিনি ভাজি লোৱাৰ পাছত এইখিনি অলপমান ভাজা হোৱাৰ পাছত আমি পিয়াজখিনি দি দিম আৰু পিয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছত আমি আটাখিনি ভেজিটেবলছ দি দিম আসলতে আমি ভেজিটেবলছখিনি সতেহে কৰিম এইখিনি ধুনিয়াকৈ ভাজিব নালাগে ইয়াত এতিয়া আমি সোৱাদ অনুসৰি নিমখ দিছো আৰু অকণমান ৰং আহিবৰ বাবে সয়া সস দিছো এইখিনি এতিয়া আমি ভালদৰে মিহলাই দিম আৰু এয়া আমাৰ ভেজিটেবল সতে ৰেডি হৈ গৈছে এতিয়া আমি সেইখন কেৰাহীতে আকৌ অলপমান তেল দিছো তেলখিনি গৰম হোৱাৰ পাছত আমি আলু যোনখিনি আমি পিটিকা কৰিম ধুনিয়াকৈ মছলাৰ সৈতে মিহলাই থৈছিলো সেইখিনিও ভাজি লম যাতে হালধি কেঁচা গন্ধটো গুচি যায় এতিয়া অকণমান আলু লব হাতত আৰু মাজত আমি ভাজি থোৱা ভেজিটেবলছখিনি দি দিব তাৰ পাছত ধুনিয়াকৈ আঙুলিৰ এটা শেপ দি দিব আমি আটাইখিনি আলু ঠিক এনেদৰে আঙুলিৰ শেপ দি বনাই লম আমি আটাইখিনি আলু এনেকৈ আঙুলিৰ শেপ দি বনাই ললো এতিয়া এটা এটাকৈ ধুনিয়াকৈ আমি পিঠাগুড়িত কোটিং কৰিম পিঠাগুড়ি দিম যাতে ভাজিলে অলপমান ক্ৰাঞ্চি ভাৱটো আহে বাহিৰৰ ফালৰ পৰা এতিয়া আমি কেৰাহী এখন লৈছো আৰু তেল গৰম হোৱাৰ পাছত ইয়াত এটা এটাকৈ আলু ভাজি লম এয়া দেখিবলৈ পাৰিছে আমাৰ পটেটো ফিংগাৰ্ছ ধুনিয়াকৈ চাৰিওফালৰ পৰা ৰঙা হৈ গৈছে এইটো আমি এতিয়া নুমাই থৈ দিম আমাৰ পটেটো ফিংগাৰ ৰেডি হৈ গৈছে আমি এতিয়া এই একে পদ্ধতিতে বাকিখিনিও ভাজি লম গেছটো মিডিয়াম টু লোতে ৰাখিব বেছি হাই গেছ দিলে বাহিৰৰ পৰা ৰঙচুৱা হৈ যাব কিন্তু ভিতৰৰ পৰা ভালদৰে নিহিজিব আমাৰ পটেটো ফিংগাৰ্ছ একদম ৰেডি হৈ গৈছে আপোনালোকে গৰম গৰম চাহৰ লগত পটেটো ফিংগাৰ্ছ পৰিবেশন কৰিব পাৰে খাই খুব ভাল লাগে মই আপোনালোকক এটা ভাঙি দেখুৱাই দিম ভিতৰৰ পৰা এয়া দেখিছেনে ভিতৰত ধুনিয়াকৈ ভেজিটেবলছখিনি আছে চুবালে এটা ক্ৰাঞ্চি ভাৱ আহে খাই খুব ভাল লাগে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব বাই